বাবু, হয় বাবু, এতিয়ালৈকে টোপনিৰ পৰা নুঠা, দুপৰীয়া 12টা বাজি গ'ল। কি কৰি খাবি হে তুমি? কি কৰি খাবি? এতিয়ালৈকে টোপনিৰ পৰা নুঠা। আমাৰ দিনত আমি ৰাতিপুৱা 5টাতে উঠিছিলোঁ, কাম কৰিছিলোঁ, খেতিত গৈছিলোঁ। আজিকালি ল'ৰা ছোৱালী খালে খালে খালে। ঐ ৰতনেশ্বৰী, কি কৰিছাহে? ল'ৰাটোক এতিয়াও টোপনিৰ পৰা জগাব পৰা নাই। ঐ ৰতনেশ্বৰী, কি হৈছে? আপুনি মোৰ লগত কিয় এনেকৈ চিঞৰি থাকা? মোৰ লগত এনেকৈ চিঞৰি নাথাকবি বুলি কৈ দিছোঁ। মোৰ ল'ৰা নে আপোনাৰ ল'ৰা? মোৰতো অকলৰে ল'ৰা নহয়, আপোনাৰ ল'ৰা। আপোনাৰ মাতি থাকোঁতে নুঠে। মই ৰাতিপুৱাৰ পৰা কাম বনবোৰ কৰি আছোঁ, মই অকলে কিমানবোৰ কাম কৰি থাকিম? আপুনি ক'ব নোৱাৰে? আপুনি মাতিব নোৱাৰে? মোৰ লগত এনেকৈ লাগি নাথাকিবি। আপোনাৰ ল'ৰা আপুনি বুজিব। আৰু মই ইয়াক নামাতো, ইয়াক মই কেতিয়াও নামাতো, কাৰণ ই মোৰ কথা নুশুনে। একদম আপোনাৰ দৰে হৈ গৈছে। ই মোৰ ল'ৰা নহয়, আপোনাৰ ল'ৰা। ধন, ধন, কি হৈছে? এতিয়ালৈকে উঠা নাই কিয়? উঠাই বাবা, 12টা বাজিলে উঠা। এনেকৈ নোখোৱাকৈ থাকিলে তোমাৰ বেমাৰ হ'ব নহয়। উঠা বাবা, দৰকাৰ হ'লে আৰু অকণমান কিবা খাই কেনে শুই যাবা। উঠা বাবা, মোৰ লক্ষী বাবাটো, উঠা। তই কিয় বাবাক মাতি আছা? বাবাক এতিয়া নামাতিবি। বাবা কালি ৰাতি 3টাত শুই গৈছে। তই ইয়াক ভালকৈ শুব দিয়া, ব্ৰেইনটো ঠিক থাকিব দিয়া। এতিয়া নুঠে। 12টা বাজক আৰু 3টা বাজক, মোৰ ল'ৰা মোৰ মতে চলিব, তোমাৰ মতে নহয়। তো বাবাক শুব দিয়া। তাই যেতিয়া মন যায়, যি কৰিব মন যায় তাকে কৰিব দিয়া। মোৰ ল'ৰাক নামাতিবা।